हेलो बंधु केनेकुवा भाले आछे ने आशा करो भाले आछे एसप्ताहमान भिडिओ दिया नासिलो कारण এটা आছিলে মানে অকমান কি কাৰণ আছিলে পিছত কম আজি ভিডিওটো কিহৰ ওপৰত হেতু আপোনালোকে গম পাইছে বলা ভিডিওটো আৰম্ভ কৰো বন্ধুসকল এতিয়া যেটা আপোনালোকে গম পাইছে যে এতিয়া লকডাউনটো লাহে লাহে খুলিছে লকডাউন খোলা প্ৰক্ৰিয়া আৰম্ভ কৰিছে লাহেকে এই কাৰণে এটা প্লেনে দি আহিব পৰা হৈছে ট্ৰেইনে দি আহিব পৰা আছে ৰাস্তা দি আহিব পৰা আছে এটা কথাটো হ'ল যে আমি আহিম কেনেকে দুটা নিয়ম আছে এটা হৈছে আপোনালোকে আহি পালে ডাইৰেক্ট গভৰ্নমেণ্ট ফেচিলিটিত কোৱাৰেণ্টাইন কৰি দিব নহলে আপোনালোকে যদি নিজৰ ইচ্ছা মতে আপোনাৰ কোৱাৰেণ্টাইন হ'ব আছে বা হোটেলত বা ঘৰত কোৱাৰেণ্টাইন হ'ব আছে তেতিয়া আপোনালোকৰ এডিসি জনৰ পাৰমিশন লাগিব তেনেকে প্ৰতিখন ডিস্ট্ৰিক্টতে বহুতখিনি এডিসি থাকে এই এজন এডিসি পাৰ্টিকুলাৰলি তেনেকে নিযুক্ত কৰা হৈছে এই কামটোৰ কাৰণে তেওঁলোকক আপোনালোকে পাৰমিশন ল'ব লাগিব তেওঁলোকে পাৰমিশন দিয়াৰ পিছত আপোনালোকে এখন যোনখন হোটেল ঠিক কৰি দিছে তালে আপোনালোকে যাব পাৰিব কিন্তু এটা কথা এটা হ'ল প্ৰথমতে আহি পালে আপোনালোকে যদি এতিয়া যেনেকে জৰহাটত আছে এয়াৰপোৰ্ট গুৱাহাটীত আছে ডিব্ৰুগড়ত আছে তেজপুৰত চিলচৰ তেনেকে য'ত এয়াৰপোৰ্ট আছে তাত আহি পেলাই আপুনি জৰহাটৰ বাসিন্দা তেনে আপুনি জৰহাটতে সব টেষ্ট কৰিব লাগিব যদি আপুনি শিৱসাগৰ বা তেনেকে ওচৰ পাজৰ যোনখিনি জিলাৰ হয় আপোনালোকে তেনেকে হলে আপোনালোকে কৰিব লাগিব কি আপোনালোকে এয়াৰপোৰ্টতে খুদা যায় আপোনালোকে জৰহাটৰ হয় নে শিৱসাগৰৰ হয় বা বেলেগ ডিস্ট্ৰিক্টৰ হয় সো সেই হিচাপে আপোনালোকক ভাগ কৰি দিয়া হয় জৰহাটৰখিনি জৰহাটত থাকি যায় আৰু শিৱসাগৰখিনি শিৱসাগৰ বা গোলাঘাট তেনেকে লৈ যোৱা হয় তেনেকে লৈ গৈ পেলাই আপোনালোকক শিৱসাগৰতে টেষ্টটো কৰাব এই গতিকে আপোনালোকে চিন্তা নকৰিব যে বোলে জৰহাটত আহি পেলাই জৰহাটত থাকি যাব লাগিব তেনেকুৱা নহয় আপোনালোকে যোনখন জিলাৰ হয় এইখনলৈ আপোনালোকে গুচি যাব পাৰিব খালি ক'ব লাগিব যে মই এইখন জিলা হয় তেতিয়া আপোনালোকক লৈ যাব আৰু তাৰপিছত কথাটো আহিলে সোৱাব টেষ্টটো কেনেকৈ হ'ব আমাৰ জৰহাটত তেনেকে সুকাফা কলাক্ষেত্ৰত আমাৰ সোৱাব টেষ্টৰ পৰীক্ষাৰ কাৰণে নিৰ্ধাৰিত কৰা হৈছে তাতে আপোনালোকে গভৰ্নমেণ্টে লৈ যাব কোনো ঘৰৰ পৰা আহিব নালাগে আৰু নিব নিদিয়ে ঘৰৰ পৰা এই গতিকে আপোনালোকক গভৰ্নমেণ্টে লৈ যাব বেটচ বাই বেটচ হয় তেনেকে আপোনালোকৰ এখন প্লেন যদি 12টাত আহিলে 12টা প্লেনখনৰ পৰা আৰু যদি পুতুককে ঠিক সময়তে ট্ৰেইনো আহিছে বা আৰু এখন প্লেন আহিব লগা আছে তেনেকে এই গোটেইখিনি মানুহ একেলগ কৰি পেলাই আপোনালোকক হেৰিলে লৈ যায় একেলগ মানে সোশ্যাল ডিস্টেন্সিঙত একেলগ কৰি পেলাই আপোনালোকক সুকাফা কলাক্ষেত্ৰলৈ আৰু তাৰ পিছতে আপোনালোকৰ তাতে মানে প্ৰচিডিউৰটো অকণ দীঘল আৰু বহুতখিনি কিছুমান কথা সোধে যেনেকৈ নাম ক'ত ঘৰ নাম্বাৰ কি বয়স কিমান সেইবোৰ সোধাৰ পিছত আপোনালোকৰ সোৱাব টেষ্টটো হয় সোৱাব টেষ্টটোৰ পিছত আপোনালোকৰ তাতে বাহিৰতে গভৰ্নমেণ্টৰ গাড়ী এভেইলেবল থাকে আপোনালোকে যদি যোনটো অপ্ট কৰিছে যদি হোম কোৱাৰেণ্টাইন অপ্ট কৰিছে আপোনালোকে হোম কোৱাৰেণ্টাইনো যাব পাৰিব আৰু যদি আপোনালোকে হোটেল কোৱাৰেণ্টাইন কৰিছে হোটেল কোৱাৰেণ্টাইন যাব পাৰিব নহ'লে গভৰ্নমেণ্ট ফেচিলিটিত যাব পাৰিব আৰু এতিয়া হোটেল কোৱাৰেণ্টাইন যদি কৰিছে কোনোবাই মানে নিজৰ পচন্দত বা গভৰ্নমেণ্টৰ পচন্দত আপোনালোকৰ গোটেই ফিটো আপোনালোকৰ ৰিজাল্ট নহালৈকে আপোনালোকৰ সেইটো গভৰ্নমেণ্টে পে' কৰে যেনেকৈ 5 দিনলৈকে মোৰ ৰিজাল্ট অহা নাই তেতিয়ালৈকে আপোনালোকৰ গভৰ্নমেণ্টে পে' কৰিব আৰু যোনদিনাখনে আপোনালোকৰ ৰিজাল্ট আহি গ'ল যেনিবা 5 তাৰিখৰ 12টা বজাৰ পিছৰ পৰা চেক ইন টাইম আৰম্ভ হয় তো সেইটো টাইমৰ পৰা যদি আপোনালোকৰ ৰিজাল্ট ওলাই গ'ল আপোনালোকে সেইটো পে' কৰিব লাগিব যদি আৰু এক্সট্ৰা দুদিন থাকো বুলি ভাবে আৰু তাৰপিছতে যদি আপোনালোকে ঘৰত থাকিব বিচাৰে যদি হোম কোৱাৰেণ্টাইন হ'ব বিচাৰিছে তেন্তে আপোনালোকক এডিসি বা পাৰমিশন ল'ব লাগিব সেইটো কাৰণেও যে ঘৰত থাকিব বিচাৰিছোঁ তাৰ কাৰণে গাইডলাইনছ বেলেগ আছে এইটো আপোনালোকে এডিসি জনক সুধিলে গম পাব এটা কথাটো হ'ল যে আপোনালোকৰ যেতিয়া টেষ্টৰ ৰিজাল্ট ওলাই গ'ল পজিটিভ ওলালেতো আপোনালোকক হেল্থ ডিপাৰ্টমেণ্টৰ মানুহে প্লেন আইচলেশ্যন ৱাৰ্ডলৈ লৈ যাব কিন্তু যদি নিগেটিভ আহিছে আপোনালোকলৈ মেছেজ আহিব যে আপোনালোকৰ টেষ্ট নিগেটিভ ওলালে আৰু আপোনালোকৰ হোটেল বা ঘৰলৈ এজন মানুহ আহিব হেল্থ ডিপাৰ্টমেণ্টৰ পৰা যে আপোনালোকৰ টেষ্টটো নিগেটিভ আৰু তাৰপিছত আৰু 7 দিন কেনেকৈ থাকিব লাগিব সেই 7 দিন হৈ যোৱাৰ পিছতে আপোনালোকে ফ্ৰী হ'ব হোটেল যাবলৈ যদি আপোনালোকে হোটেলত আছে বোলে 5 দিন হৈ গ'ল বোলে আৰু তাৰপিছত বোলে এতিয়া ঘৰ যাব বিচাৰে আপোনালোকে ঘৰ যাব পাৰিব কিন্তু কিছুমান গাইডলাইন মানিব লাগিব সেই গাইডলাইনখিনি মনাৰ পিছত যেতিয়া 14 দিন পূৰা হৈ যাব আপোনালোকে অহা তাৰপিছত আপোনালোক ফ্ৰী তাৰপিছত আপোনাৰ চিন্তা নাই মানে কোনো ৰখিব নোৱাৰে বা কৰিব নোৱাৰে এই গোটেই কথাখিনি যদি আপোনালোকে ভাল লাগিলে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰক কিয়নো এতিয়া বহুত মানুহে আহিব বিচাৰিছে কিন্তু নিয়মখিনিৰ কাৰণে অকণ ভয় কৰে কিয়নো বহুত লেণ্ডি প্ৰচিডিউৰ হৈ যায় বহুত কিছুমান অফিচলৈ যাব লাগিব তাৰপিছত এডিসি ওচৰলৈ যাব লাগিব হোম কোৱাৰেণ্টাইন হ'বলৈ বা হোটেল নিজৰ পচন্দৰ হোটেল চাব হ'লেও সেই গতিকে এই ভিডিঅ'টো দেখাওক যাতে অকণমান ক্লিয়াৰিটিতে পায় যাতে আহিবলৈ এতিয়া উজু হয় সেই গতিকে যদি ভিডিঅ'টো ইমান দেৰিলৈকে চালে আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে অহা ভিডিঅ'টো লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ ধন্যবাদ